আমি সকলোৱে ক'ৰবাত নহয় ক'ৰবাত যাত্ৰা কৰোঁ ট্ৰেইনেৰে বাছেৰে বা ফ্লাইটেৰে। কেতিয়াবা আমি ভাবিছোঁনে আমাৰ লগত যদি কিবা এটা হয় বা কোনোবাই যদি আমাক ঠগি দিয়ে তেন্তে আমি সেইটো সময়ত কি কৰিম? সেইদিনাখন আছিলে 6 তাৰিখ। মই গুৱাহাটী ষ্টেচনৰ পৰা ঘৰলৈ গৈ আছিলোঁ। ঘৰলৈ যোৱাৰ সময়ত এখন দোকানৰ পৰা আমি কিছুমান বস্তু লওঁ, যেনেকৈ পানীৰ বটল, লচ্চি আৰু চিপছ। দোকানদাৰে সেই যি দাম আছিলে সেই দামতকৈ অধিক মূল্য ল'লে, অৰ্থাৎ অভাৰচাৰ্জ কৰিলে। যেতিয়া মই সুধিলোঁ তেওঁ নানা বাহানা দিলে। কিন্তু মই চুপ নাথাকিলোঁ। মই তৎক্ষণাত অনলাইনত গৈ অভিযোগ দাখিল কৰিলোঁ আৰু কিছু সময়ৰ ভিতৰতে মোৰ অভিযোগ গ্ৰহণযোগ্য হ'ল। মোৰ তাত ফোন কল আহিল আৰু দোকানদাৰৰ ওপৰত পেনাল্টি চাৰ্জো আৰোপ কৰা হ'ল। চুপ থকাটো সহজ, কিন্তু সদায় সেইটো ঠিক নহয়। যদি আমি সকলোৱে একেলগে মাত দিওঁ তেন্তে ব্যৱস্থায়ো উত্তৰ দিয়ে। সদায় সচেতন হওক আৰু আনকো সচেতন কৰক।